हेलो छात्र छात्रीসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 12 পাঠৰ নাম হৈছে নামৰ বেবেৰিবাং গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম আৰু এটা কথা এইটো চেনেলত যদি নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে সো এবাৰ আমি কোশ্চেন কেইটা লাগবাইছো যেনে এক নম্বৰ কোশ্চেনটো কৈছে যে কাৰ্য শুদ্ধ উচ্চাৰণ আৰু নাটকী ভংগীৰে পাঠটো পঢ়ি যোৱা মানে এইটো নাটক ভংগীৰে সাৰৰ সহায় লৈ ভালদৰে পঢ়ি লবা দুই নম্বৰটো কৈছে যে পাঠটো পঢ়ি কাহিনী ভাগ চুমকৈ লিখা মানে কাহিনীটো পঢ়ি ভালকৈ মানে মূল ভাৱটো চুমকৈ লিখিবলৈ দিছে সোৱা আমি পঢ়ি চাও উত্তৰটো হৈছে যে খনাপুৰ গাঁৱত এজন লোক আছিল নাম আছিল নিধনী ৰাম গাঁওখনৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল কিন্তু নিধনী ৰামৰ আছিল ব্যক্তিক্ৰম ধনে জনে সম্পদে চহকী গোহালি গৰু পুখুৰীত মাছ ভঁৰালত ধান পেটাৰীত ধন কি নাছিল নিধনী ৰামৰ হে গাঁৱৰ মানুহে নিধনী ৰামক সেই নামেৰে মাতিলে তাৰ গা বেজ বেজাই যায় এইবোৰ ভাবিয়েই নিধনী কাম এদিনাখন ওলাই গল এইদৰে গৈ থাকোতে ওপৰৰ পদূলি মুখত মানুহ এজনে মৰা গছ এডাল কাটি আছে নিধনী ৰামে গছডালক নৌ কি সুধিলে মানুহজনৰ উত্তৰ দিলে যে তেওঁ কাটি থকা গছডাল এডাল অমৰা গছ নিধনী ৰামে ক'লে যে অমৰা গছ আৰু অমৰা হ'ব পাৰেনে গৃহতে বকাহি মাৰি দিয়াত নিধনীয়ে হুৰকৈ আঁতৰি গল এনেদৰে গৈ এটা নিজৰা পালে গৈ সন্মুখেৰে পানী বৈ গৈছিল এজুম ল'ৰা ছোৱালীয়ে খেলিছে নিধনী ৰামে সুধিলে সেই পানীডৰাৰ নাম কি সিহঁতে ক'লে নিজৰা নিধনী ৰামে ভাবিলে কি আচৰিত মৰা গছ অমৰা আৰু জিৰকৈ জৰি থকা পানীও নিজৰা হয় এইবাৰ এখন পথাৰ এজন হালোৱা মানুহৰ হাল বাই থকা দেখিলে নিধনী ৰামে মানুহজনৰ নামটো জানিবৰ মন গল মানুহজনে তেওঁৰ নাম মৰা বুলি কোৱাৰ নিধনীয়ে আকৌ ক'লে তেওঁ এখন জীৱিত মানুহ মৰা কেনেকৈ হ'ব হালোৱাজনে কৈ দিলে সেইটো মোৰ আই বপাই দিয়া নাম নিধনী ৰামে সেই নামটো সলাই দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মৰা নামৰ মানুহজন ক'লে অলপ পিছত ফটা কান্দি পিন্ধা এজনীয়ে টাউটি ছোৱালীজনীক জকাই বাই থকা দেখি তেওঁৰ নাম কি শুনিলে ছোৱালীজনীয়ে ক'লে লক্ষ্মী জকাই বাইছেহে খলিহনা পুথি পোৱা নাই এইবাৰ নিধনী ৰামে লক্ষ্মীক একো নকোৱাকৈ মনে মনে ভাবিলে যে অমৰাও মৰে নিজৰাই জৰে মৰাই যদি হাল বাব পাৰে লক্ষ্মীয়ে ফটা কানি পিন্ধিব পাৰে তাৰ নাম নিধনী হোৱাৰ একো বাধা নাই সজ শিক্ষা লাভ কৰি নিধনী ৰাম ঘৰ পালেহি এবাৰ আমি 3 নম্বৰ কোশ্চেনটা আলোচনা কৰিম কৈছে যে পাঠৰ আধাৰত সংলাপখিনি ভগাই কোৱা 3 নম্বৰ উত্তৰটো হৈছে যে কাৰ্য পাঠৰ নাটনি বাক্যবোৰ শ্ৰেণীত অন্য ছাত্ৰ ছাত্ৰী সকলোৱে হতে সংলাপৰ আৰ্হিত আখৰা কৰা পিছৰ ভাৰ অন্য এটা দলে একেখিনি সংলাপ বুলিব দেখিবা পাঠটো তোমালোকৰ মনোগ্ৰামী হৈছে আৰু মনত ৰৈ যাব এবাৰ আমি 4 নম্বৰ কোশ্চেনটো আলোচনা কৰিম কৈছে যে তলৰ শব্দবোৰৰ তলত উল্লেখ কৰা অৰ্থ মিলোৱা মানে শব্দৰ লগত অৰ্থ মিলাবলৈ দিছে সো এবাৰ আমি কোশ্চেন কেইটা লগে উত্তৰ কেইটা আলোচনা কৰিম যেনে 1 নম্বৰটো কৈছে যে নুটুতে নকমে নম্বৰটো কৈছে যে বৰয়া এইটোৰ লগত নদন বধন ধনে জনে পৰিপূৰ্ণ 3 নম্বৰটো কৈছে যে ডাল দৰিদ্ৰ অতি দুখীয়া 4 নম্বৰটো কৈছে যে বেজ বেপাই ডালি যোৱাকৈ বিজনী অনুভৱ কৰা 5 নম্বৰটো কৈছে যে হুৰুৱাকৈ কোনো শব্দ উচ্চাৰ আপত্তি নকৰাকৈ 6 নম্বৰটো কৈছে যে মদ চেৰেলা শুকাই খিনাই মৰাৰ নিচিনা হোৱা 7 নম্বৰটো কৈছে যে জকাই জাকৈ
8 নম্বৰটো কৈছে যে পেটাৰী জপা টাৰণি থকা বেদেৰে তৈয়াৰী কৰা কাপোৰ কানি সাজি ৰাখিব পৰা যতন। আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে উত্তৰ লিখা। ক নম্বৰটো কৈছে যে নিধনি ৰামৰ ঘৰ ক'ত আছিল? উত্তৰটো হৈছে যে নিধনি ৰামৰ ঘৰ আছিল সোণাপুৰত। খ নম্বৰটো কৈছে নিধনি ৰামে অভাৱী আছিল নেকি? খ নম্বৰ উত্তৰটো হৈছে নিধনি ৰাম অভাৱী নাছিল। ধনে জনে ৰণেয়া গৃহস্থলী আছিল। গ নম্বৰটো কৈছে মানুহজনে কটি থকা গছজোপা নাম কি? গ নম্বৰ উত্তৰটো হৈছে মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা। গ নম্বৰটো কৈছে হালোৱা মানুহজনৰ নাম কি আছিল? গ নম্বৰ উত্তৰটো হৈছে যে হালোৱা মানুহজনৰ নাম আছিল মৰা। এইবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে কোনে কাক কৈছে কোৱা। ক নম্বৰটো কৈছে যে এই জোপা কি গছ হে ককাই? ক নম্বৰটো কৈছে নিধনি ৰামে গছ এজোপা কাটি থকা গিৰিয়কক সুধিছিল এই গছজোপা কি গছ হে ককাই? খ নম্বৰটো কৈছে যে পাৰতল নিজৰা। খ নম্বৰ উত্তৰটো হৈছে যে পানী দৰাৰ ওচৰত থকা ল'ৰা ছোৱালী জাকটোৱে নিধনি ৰামক প্ৰশ্ন উত্তৰ কৈছিল পাৰতান নিজৰা। গ নম্বৰটো কৈছে যে মোৰ নাম মৰা। ঘ নম্বৰ উত্তৰটো হৈছে যে প্ৰখৰ ৰ'দৰ হাল বাই থকা হালোৱাজনক নিধনি ৰামে নাম সুধিলত উত্তৰ দিছিল মোৰ নাম মৰা। গ নম্বৰ কুৱেশ্যনটো কৈছে যে বোলা কোৱা কি তুমি দেখোন জীয়া মৰা হলা কেনেকে? গ নম্বৰ উত্তৰটো হৈছে হালোৱাজনক নামটো মৰা বুলি কোৱাৰ ভাৱে আচৰিত হৈ নিধনি ৰামে হালোৱাজনক কৈছিল যে তুমি দেখোন জীয়া মৰা হলা কেনেকৈ? গ নম্বৰটো কৈছে যে জকাই বাইদেহে পাইছ হলিহা পুথি এটা পোৱা নাই দেউতা। গ নম্বৰ উত্তৰটো কৈছে যে জকাই বাই থকা লখিমী নামৰ ফটা কানি পিন্ধি থকা ছোৱালীজনীয়ে নিধনি ৰামক মাছ পাইছানে বুলি সোধাত বাক্য শাৰীটো উত্তৰ দিছিল। 7 নম্বৰ কুৱেশ্যনটো কৈছে যে নিধনি ৰামৰ গাঁৱৰ মানুহে নিধনি ৰাম বুলি মাতিলে কি তাৰ গা বেজবেজাইছিল লিখা। উত্তৰটো হৈছে যে নিধনি ৰামক বাস কৰা সোণাপুৰ গাঁওখনত সোণাৰ লোক আছিল ডাল দৰিদ্ৰ কিন্তু নিধনি ৰামৰ আছিল ধনী। ধনে জনে ৰৰৈয়া গৃহস্থলী ইমান ধনী হোৱাৰ পাছতো মানুহবোৰে তাক নিধনি বুলি মাতিলে তাৰ গা বেজবেজাই গৈছিল। সেই নামটোৰ মাতিলে তাৰ গা বিজা বৰলে ডাকে যেন লাগিছিল। নিধনি ৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা। উত্তৰটো হৈছে যে নিধনি ৰামে অনাই বনাই ঘূৰি ফুৰি নামৰ বেবেৰীবাং বৰ দেখি মনে মনে ভাবিলে অমৰা যদি মৰে নিজৰা যদি ঝৰে মৰাজনে যদি হাল বায় লখিমীয়ে ফটা কানি পিন্ধে নিধনি ৰামৰ নামটোৰ তাৰ একো আপত্তি কৰিবলগীয়া নাই। এবাৰ আমি 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে তলত ক অংশৰ লগত খ অংশ মিলোৱা। চোৱা এবাৰ আমি কুৱেশ্যন কেইটাৰ লগে লগে উত্তৰ কেইটা আলোচনা কৰিম। 9 নম্বৰ 1 নম্বৰটো কৈছে যে গোহালিত এইটো হ'ব গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, বাৰীত তামোল পাণ, হাকনিত শাক, চালত কোমোৰা, ফুলনিত ফুল। এবাৰ আমি 10 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে তলত ছবিখন চাই দৃশ্যটোৰ আধাৰত কাহিনী এটা লিখা। এইটো ছবিটো চাই মানে কাহিনীটো লিখিবলৈ দিছে। চোৱা এবাৰ আমি উত্তৰটো এনেকৈ লিখিব। এখন মনোৰাম গাঁৱৰ ছবি। অসমত আৰ্হিৰ দুপৰীয়া ঘৰবোৰ কল নাৰিকল কেইজোপামান বৃহৎ মাটিৰ গছে গাঁওখনৰ শস্য শ্যামলা ৰূপ চৰাইছে। গৰু ছাগলীয়ে ভৰা গাঁওখনৰ আটাইয়ে নিজৰ কৰ্মব্ৰত মহিলাগৰাকীয়ে গাই গৰুজনীক খীৰাবলৈ লৈ গৈছে। গিৰিহঁতে এচাৰিতে মুকলিকৈ থকা গৰুটোৰ আলেখ লেখ চাইছে। খেতি চপৰাৰ পাছত উদং পথাৰত কোনো শস্যই সিঁচা নাই।
এবাৰ আমি 11 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে পাঠত মা বাপেক ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে। তলৰ ক অংশৰ লগত খ অংশৰ শব্দ লগাই সুৰীয়া শব্দ গঠন কৰা। চোৱা এবাৰ আমি কুৱেশ্যন কেইটাৰ লগে লগে উত্তৰ কেইটা আলোচনা কৰোঁ। ভাই ভনী আই বপাই পেহা পেহী জি জোৱাই শাহু শহুৰ তাবৈ আমৈ। এইটো 12 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশৰ শব্দ লিখা। চ' আমি উত্তৰটো এনেকৈ লিখিব লাগিব। ভাল বেয়া জীয়া মৰা ধননি ধনী বহল ঠেক নেলাগে লাগে নুটুটে টুটে নোৱাৰে পাৰে নেমাতিলে মাতিলে। এবাৰ আমি 13 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে বাক্য ৰচনা কৰা। কৈছে যে গা বেজ বেজাই যায় বজাৰত আলি পিঁয়াজৰ টগীয়া দাম শুনিলে গা বেজ বেজাই যোৱা হৈছে। 2 নম্বৰটো কৈছে ডাল দৰিদ্ৰ হলেও সৰু ধৰণে ল'ৰা ছোৱালী স্কুলত পঢ়িবলৈ পঠাইছে। 3 নম্বৰটো কৈছে যে ভকাহী মৰা বেপাৰীজনৰ ভকাহী মৰা কথা শুনিলে একো বস্তু কিনিবলৈ মন নাযায়। 4 নম্বৰটো কৈছে যে গা নুচুৰাই ফুৰ আচলতে ধনীৰাম ডাল দৰিদ্ৰ কিন্তু কথাবোৰ তাৰ গা নুচুৱাই ফুৰাৰ দৰে। আমি 13ৰ খ নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে ধন শব্দটোৰ লগত ই প্ৰত্যয় যোগ হৈ ধনী হৈছে। তলত দিয়া শব্দবোৰৰ ই প্ৰত্যয় যোগ দি নতুন ৰূপ শব্দবোৰ লিখা। এইটো জ্ঞান যোগ ই জ্ঞানী দান যোগ ই দানী শুন যোগ ই শুনি মান যোগ ই মানি সুখ যোগ ই সুখী দুখ যোগ ই দুখী। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে আনে তোমাৰ বিয়ায়ে কোৱা কোনবোৰ ককাই তোমাৰ গা বেজ বেজাই যায় লিখা। উত্তৰটো এনেকৈ লিখিব। সন্মুখত কৈ দিয়া ভুতুৰ ভাৱে আমি কাকো বেয়া পোৱা উচিত নহয়, কিন্তু কোনোবাই পিছত বা তৃতীয় ব্যক্তিৰ জৰিয়তে ভুলৰ কথা ক'লে গাৱে যা বেয়াই যায়। কিছুমান অন্তঃসাৰ শস্য লোকে অন্য ভাৱ সদায় নিজবৰ ভাৱত থাকে। এনে গা নোযোৱাই ফুৰা লোকৰ বৰ কথা গা বেজ বেজাই যায়। মই যিবিলাক মানুহৰ ভাল পাওঁ শ্ৰদ্ধা কৰোঁ তেনে কোনো এজন যেনে মোৰ দেউতা ভাই ভনী শিক্ষাগুৰু আদিৰ মিছা বদনাম কৰিলে মোৰ গা বেজ বেজাই যায়। এনে লোকৰ প্ৰতি আমি সদায় সচেতন হোৱা প্ৰয়োজন। এনে লোকে মই ভাল পোৱা মানুহজনৰ প্ৰতি মোৰ আসক্তি হ্ৰাস কৰিলেও চেষ্টা কৰা। গাঁৱে যাৱাই যোৱা কথাবোৰ উপৰি আমি শাৰীৰিক ভালেই কেতিয়া ভোগ কৰোঁ, যেনে অসহ্য যন্ত্ৰ অসহ্য গৰম প্ৰচণ্ড ধূলি দৈহিকভাৱে গা বেজ বেজাই নিয়ে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছোঁ। আকৌ আহি আছোঁ আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।